সোনকালে লাঞ্চ কৰিম আৰু ফিল্ডত আমি 2:30 ভিতৰত আহি আমি পজিশ্যন লৈ ল'ম। পানী থাকিব চাৰিওফালে, গতিকে কোনো অসুবিধা নহয়। আমি 2:30 সকলো আহি আমি ইয়াতে নিজৰ পজিশ্যন ল'ম। প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ লগে লগে তেখেতে আহিয়ে এই গাড়ীখনত উঠিব আৰু আপোনালোকৰ চাৰিওফালে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে ঘূৰিব আৰু আপোনালোকক মাত লগাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া আপোনালোকৰ কাষলৈকে যাব, আপোনালোকে হাতেদি তেখেতক ৱেভ কৰি হাত তালি মাৰি আপোনালোকে তেখেতক অভিবাদন জনাব। তাৰপিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি মঞ্চত আসন গ্ৰহণ কৰিব আৰু মঞ্চত আমি সৰু কৰি এখন মিটিং কৰিম, য'ত আমাৰ কালচাৰেল মিনিষ্টাৰ ডাঙৰীয়াই দুআষাৰ ক'ব, BTCৰ চিফে দুআষাৰ ক'ব, মই দুআষাৰ ক'ম। তাৰপিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ তেখেতে আমাক সকলোকে উদ্দেশ্য কৰি সম্বোধন কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাষণ শেষ হোৱাৰ পিছত আমি সকলোকে পাৰফৰ্মেন্সৰ কাৰণে অনুৰোধ জনাম। 5 বছৰত আমি বিহুক ইয়াত প্ৰদৰ্শন কৰিলোঁ, আমি ঝুমুৰত প্ৰদৰ্শন কৰিলোঁ, আজি বাগৰুম্বা। অহাবাৰ আমি গুৱাহাটীত নহয়, অহাবাৰ আমি দিল্লীত গৈ পাৰফৰ্মেন্স কৰিম। লাহে লাহে আমাৰো কনফিডেন্স বাঢ়ি গৈ আছে আৰু অহাবাৰ এনেকৈ আমি নতুন দিল্লীত গৈ পাৰফৰ্মেন্স কৰিম আৰু আমি আমাৰ জাতিৰ কৃষ্টি সংস্কৃতিক আমি বিশ্বৰ দৰবাৰত প্ৰদৰ্শন কৰিম। মই পুনৰ এবাৰ অসম চৰকাৰৰ হৈ, অসমবাসীৰ হৈ আৰু মোৰ ব্যক্তিগত ফালৰ পৰা সকলো ভাগিন ভাগিনীক মই মোৰ মৰম আৰু শুভেচ্ছা জনাইছোঁ।